আজি আহিছোঁ নাগপুৰলৈ এখেতলোকৰ ঘৰলৈ আৰু এতিয়া ৰাতিপুৱাৰ সময় দুইজনীয়ে লেকচাৰ মাৰি মাৰি ব্ৰেকফাষ্ট খোৱাত ব্যস্ত মানে ব্ৰেকফাষ্ট কমকৈ খাইছোঁ মুখখন বেছিকৈ চলাইছোঁ বহুত দিনৰ মূৰত যদি ফ্ৰেণ্ডক লগ পোৱা হয় তেতিয়াহ'লে আপোনালোকে জানেই বাকী কাম চব পিছ পৰি যায় এই গছজোপা যে দেখিছে কোনে কোনে চিনি পাইছে বাৰু এইজোপা হ'ল ছজিনাৰ গছ আমি ছজিনাৰ যিডাল ফল হয় সেইটোতো খাওঁৱেই কিন্তু ছজিনাৰ পাত ফুল সেইবিলাকো খাবলৈ বহুত ভাল আৰু বহুত হেল্ডি হয় যিহেতু তেওঁলোকৰ ঘৰত এই গছজোপা আছেই গতিকে ভাবিছোঁ আজি এই ফুলৰ চব্জি খাম বুলি ফুলৰ চব্জি মই বনাব নাজানো সেই ভাবি যিয়ে বনাব জানে মানে যাৰ ঘৰলৈ আহিছোঁ তেওঁলোকে বনাব জানে গতিকে তেওঁ আজি বনাব আমি খাম আৰু লগতে আপোনালোকক ভিডিঅ'ও দেখাম আৰু সেয়া হ'ল তেওঁলোকৰ মাক 60 किलो टमाटर हुआ था 60 किलो और उसमें टमाटर करूँ क्या चटनी बना रहे हैं हाँ उस टाइम फिर वो साउथ इंडियन वाले लोग चटनी अचार बनाते हैं वो बनाया इतना टमाटर हुआ और एक बार इतना लौकी और तो नहीं हुआ था कि এটা চাফা কৰাৰ পিছত ফুলখিনি এবাৰ ভালকৈ ধুব লাগিব যিহেতু ফুলখিনিৰ ভিতৰত পোক চোকো কিবা থাকিব পাৰে সেইকাৰণে এবাৰ ভালকৈ ধুব লাগিব এইফালে আণ্টিয়েও কামত ব্যস্ত দেখিছে নহয় সেইফালে তৰবুজ কাটি আছিলে তেওঁ তাৰপিছত এতিয়া বনোৱাৰ প্ৰচেছ আৰম্ভ বাচন এটাত এচামুচ নিমখ দিছে নিমখ দি পানী দি অকণমান সময় পানীখিনি গৰম হ'বলৈ দিলে গৰম হোৱাৰ পিছত এই ফুলখিনি দি দিলে ফুলখিনি আচলতে দেখোঁতে যিমান ছফ্ট যেন ভাৱ হয় আচলতে সিমান ছফ্ট নহয় গতিকে এইখিনিক ভালকৈ এনেদৰে দুবাৰমান উতলাব লাগিব উতলাই দিলে কি হয় তাৰ এটা তিতা ভাৱ থাকে যে সেই তিতা ভাৱটো আঁতৰি গুচি যায় আৰু চব্জিটো জল্দি সিজি যায় গতিকে এনেকৈ এবাৰ এইখিনি বইল কৰি ল'ব লাগিব বইল কৰি পানীখিনি পেলাই দিব আৰু এইখিনি ধুনীয়াকৈ চাকনি এখন দি চাকি ল'ব লাগিব तू कहाँ बनाएगी फिर बता क्या तू कहाँ से फूल लाएगी कहाँ बनाएगी वीडियो डाल लूँगी कभी बनाने का मन होगा तो वीडियो खोलूँगी देखूँगी लोगों को बताऊंगी तो हाँ लोगों को बताऊँगी तो এতিয়া এইফালে কেৰাহী পাতি তাত তেল দি তেল গৰম হোৱাত জিৰা আৰু হিং দি দিলে তাৰপিছতে ইয়াতে এতিয়া আদা আৰু নহৰু অকণমান থেতেলিয়াই লৈ সেয়া দি দিলে দি অকণমান এতিয়া লৰাই বগৰাই তাত দি দিলে জলকীয়া আৰু এইখিনিও অকণমান লৰাই বগৰাই তাৰপিছত সৰু সৰুকৈ কটা পিঁয়াজখিনি দি দিলে তাৰপিছত এইখিনি আৰু এতিয়া লৰাই বগৰাই ধুনীয়াকৈ তাত এতিয়া এই ফুলখিনি দি দিব আণ্টিয়ে এডাল দুডাল যে কিবা পাত চাত যদি বাচি আছে বইল কৰাৰ পিছতো সেয়াও চাফা কৰিছে আৰু এয়া হ'ল ৰাজীৱ ছাৰ যাৰ ঘৰলৈ আহিছোঁ তেওঁ মেইন মালিক আৰু তেওঁ এতিয়া এই তৰবুজ কাটি আছে জুচ বনাব আৰু আমাক জুচ বনাই খুৱাব এয়া দিছে নাই কাটি আছে পূৰা ৰেডি কৰি আছে জিৰা পাউডাৰ জিৰা পাউডাৰ ধনিয়া পাউডাৰ হালধি পাউডাৰ মিক্স কৰি তাত অকণমান পানী দি এতিয়া এইখিনি এই কেৰাহীত দি দিলে আৰু তাত নিমখ দি দিলে নিমখ দিয়াৰ পিছত আৰু বেছি কাম নাই আৰু এইখিনি এতিয়া ধুনীয়াকৈ লৰাই বগৰাই দি দিয়াৰ পিছত যিখিনি ফুল বইল কৰি থোৱা আছিলে সেইখিনি ইয়াত দি দিলে এতিয়া এইখিনিক এনেকৈ ধুনীয়াকৈ মছলাখিনিৰ লগত মিক্স কৰি দিলে হৈ গ'ল আৰু অকণ পিছত চব্জি ৰ'ব চব্জি একেবাৰে হৈ যোৱা নাই অকণমান আৰু টাইম লাগিব এতিয়া এনেকৈ ঢাকোন দি দি প্ৰায় 10 মিনিটমান সময় মানে সিজিবলৈ দিব লাগিব দেখিছেহে ফুল কিন্তু ইমান পটককৈ সিজি নাযায় আৰু এইফালে এতিয়া চব ভাগে ভাগে কামত ব্যস্ত হৈ আছে বনোৱা পৰ্ব আৰু খোৱাৰ পৰ্ব লগে লগে চব চলি আছে এতিয়া তেওঁলোকৰ ঘৰত চব্জিও কৰিছে এতিয়া চব্জিত যিটো চব্জি বনি আছে মানে বনাই আছে তাত এতিয়া বিলাহী দিব লাগে আৰু এওঁলোকৰ ঘৰতেই বিলাহী লাগি আছে এয়া চাওকচোন কিমান ধুনীয়া ধুনীয়া বিলাহী এতিয়া আহিছোঁ এইকেইটা বিলাহী মই ইয়াৰ পৰা ছিঙি নিম
तोड़ दिया टमाटर आपका बैंगन तोड़ने लायक नहीं है तेल को गार्डन को लगा रखूँ की दिया আৰু এতিয়া গছৰ বিলাহী আহি চব্জিত পাই গ'লি দিছে নাই চব্জিত এতিয়া বিলাহী পেষ্ট বনাই ধুনীয়াকৈ লৰাই বগৰাই আৰু মেক্সিমাম 5 মিনিট সময়ত চব্জি একদম পুৰা ৰেডি হৈ যাব এয়া 5 মিনিট সময় লৰাই বগৰাই দিয়া হ'ল আৰু তাৰপিছতে চব্জি ৰেডি দিছে নাই একদম খাব পৰা হ'ল তাৰপিছত ফাইনেলি কি কাম আৰু চব চব্জি হৈ গ'ল যেতিয়া এতিয়া আমি চব ঘপা ঘপ পুৰা ভাত খোৱাত ব্যস্ত